আয়তীসকল আগবাঢ়িছে হাতত কলচী লৈ আয়তীসকল আগবাঢ়িছে আয়তীসকল আমাৰ শোভাযাত্ৰাৰ উদ্বোধকে বাহনখনি আগবাঢ়িব আৰু ইয়াৰ পিছতে আমি ক্ৰম অনুসৰি বজাই ৰখা কৃষ্টি সংস্কৃতিৰ দলসমূহক আগবাঢ়িবলৈ আমি অনুৰোধ সাংস্কৃতিক শোভাযাত্ৰাৰ আৰম্ভ হৈছে এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰি আমাক কৰিলে এগৰাকী অন্যতম সুবক্তা মাননীয় শ্ৰীযুত নিতুমণি শইকীয়াদেৱে বিৰাজ শোভাযাত্ৰাৰ পিছত মাননীয় শ্ৰীযুত নিতুমণি শইকীয়াদেৱৰ সুমধুৰ ভাষণ আমি বিহু মঞ্চৰ পৰা তেখেতৰ সুমধুৰ ভাষণ শুনিম গতিকে সকলো ৰাইজকে আমি অনুৰোধ জনাইছো শোভাযাত্ৰা শেষত পুনৰ আমাৰ বিহু মঞ্চৰ প্ৰেক্ষাগৃহত আপোনালোকে উপস্থিত হ'ব আৰু অসমৰ সন্তান নিতুমণি শইকীয়াদেৱৰ সাৰুৱা বক্তব্য মনোমুগ্ধ বক্তব্য শুনিবলৈ আমি অতি আগ্ৰহেৰে বাট চাই আছো আপোনালোক ঘৰলৈকে আমি তেখেতৰ বক্তব্য শুনিবলৈ অনুৰোধ জনালোঁ Ini
বৰতনিত্য অসমীয়া বিভাগ জনগোষ্ঠী বৰতনিত্য অসমীয়া বিভাগ গাঁৱলীয়া মহাবিদ্যালয় প্ৰথম আৰু প্ৰথমত হাইলাইট হয় আৰু লাষ্টত হাইলাইট হয় মাইক্ৰফোনটো অফ কৰি ল'লে ভাল নেকি ঘোষণা ক্ষেত্ৰত জমা দিবলৈ আমি অনুৰোধ জনাইছোঁ গুৰুত্বপূৰ্ণ ৰুমাল থকা এটা সাঁচতি সন্দিক গাঁঠি দিয়া এখন ৰুমাল সাঁচতি নহয় সাঁচতি সন্দিক